তো আজি ভিডিঅ'টো ধামাকাদাৰ হৈ যাইছে কাৰণ আজি যাই আছোঁ আমি উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী কিহৰ কাৰণে যাই আছোঁ মানে ইস্কন মন্দিৰ আছে তাতে তো ইস্কন মন্দিৰক হৰে কৃষ্ণ মন্দিৰ বুলি কয় তাত যাই আছোঁ আৰু মই আজি অকলে নহয় মোৰ লগত আছে এয়া কোনো নাই মানে কাৰণটো হ'ল কি এইফালে বকুলদা আছে তাতে ৰৈ আছে মই তালৈকে যাওঁ ধুনীয়াকৈ আৰু মানে ৰাতিপুৱা উঠি গৈছোঁ ধুনীয়াকৈ 5টাতে উঠি গৈছোঁ গাইছ কি ক'ম ৰাতিপুৱা উঠিবই মন নাযায় কি ক'ম তো উঠিব লাগিব একো নাই ক'ৰবাত যাব লগা হ'লে একো উঠিবতো লাগিবই শুই থকা সিয়ালে হাত ধৰিব নোৱাৰে তো আমি হাত ধৰিব লাগিব তো তাৰ কাৰণে উঠিব লাগিব ধুনীয়াকৈ আৰু এতিয়া মানে চাওঁ ৰ'দটো এনেকুৱা লেভেলত আহিছেনে আৰু চাইকেলক অলপ সন্মান দিছোঁ গাইছ চাইকেলকো সন্মান দিছোঁ আৰু আমাৰ ঘৰৰ পৰা মানে 35 কিলোমিটাৰ হ'ব আৰু 35 হৈছে 70 কিলোমিটাৰতে চাইকেল ৰাইড কৰিম ধুনীয়াকৈ আৰু আপোনালোকে মৰম দিব বুলি আশা থাকিলে আৰু ইস্কন মন্দিৰটোত অকল যে আমি যাম সেইটো নহয় মানে এপল যে কোম্পানী থাকে মোবাইল এপলৰ মানে CEO আগতে মানে CEO যোনে মানে বনাইছে এপলৰ CEOৱে মানে যেতিয়া মানে তেখেতৰ মানে বেয়া দিন চলি আছিল সকলোৰেতো দিন মানে একে নাযায় এদিন বেয়া দিনটো ভাল চলিবই ভালদৰে চলে তো যেতিয়া মানে তেওঁৰ বেয়া দিন চলি আছিল তো তেখেতেও মানে সেই ইস্কন মন্দিৰ হৰে কৃষ্ণ মন্দিৰতে যাই পেলাই তেখেতে আহাৰ গ্ৰহণ কৰিছিল আৰু দুপৰীয়া আহাৰ খাইছিল সেনেকৈ মানে তাতে থাকি সেনেকৈ মানে খাইছিল তেখেতে আৰু এতিয়া চাই লওক এপল এতিয়া কি মানে হাই লেভেলত উঠি গৈছে তো সেইটোৱে মানে ভাবক আপোনালোকৰ লাইফটোতো কেতিয়াবা ভাল দিন চলিব কেতিয়াবা বেয়া দিন চলিব তো সেইবিলাক মানে আগুৱাই যাব লাগিব আৰু এইবিলাক ভাবি নাথাকি তো আৰু ইস্কন মন্দিৰটো অকল আমাৰ যে ইয়াতে আছে সেইটো নহয় গোটেই মানে অল ৱৰ্ল্ডত আছে ইস্কন মন্দিৰটো আজিৰে নহয় 1966 চনতে চেইলা প্ৰভুপাদ নামৰ মোৰ প্ৰনাউন্সিয়েশ্যনটো মানে ভুল হ'ব পাৰে চেইলা প্ৰভুপাদ নামৰ এজন ব্যক্তিয়ে মানে তেখেতে স্থাপিত কৰিছিল আৰু এই ইয়াতে নহয় বহুত আগতে স্থাপিত কৰিছিল তেখেতে আমেৰিকাৰ নিউয়ৰ্ক চহৰত স্থাপিত কৰিছিল এইটো আৰু বলক ধুনীয়াকৈ আৰু আমাৰো মানে এতিয়া বেয়া দিন চলি আছে তাৰ কাৰণে চাইকেল গাড়ী নাই একো নাই গাইজ বেয়া দিন চলিবই তো এতিয়া বেয়া দিন চলি আছে তাৰ কাৰণে চাইকেল লৈছোঁ আৰু কি ক'ম আৰু বলক যাই থাকোঁ আৰু ৰ'ব আপোনালোকে ভাবিব পাৰে মানে মই কি ৰাতিপুৱা কিয় চশমা মাৰিছোঁ কিন্তু চশমা মৰাৰ কাৰণটো চাই লওঁ আপোনালোকে এইফালে দেখিব পাৰে মানে এই চকুটো একদম ৰঙা পৰি আছে মানে কি হয় এই নতুনকৈ যে মানে এটা বেমাৰ আহিছে গাইজ মানে আই ফ্লু বুলি কয় জয় বাংলা তো সেইটো মোৰ হৈছিল তো এইটো মানে ৰঙা পৰাটো যোৱা নাই এতিয়া তো কি কৰিবলৈ আপোনালোকে কমেণ্ট কৰিব ৰঙা বলক সোনকালে যাই থাকোঁ আৰু ৰাস্তা কিবা পালে আপোনালোক দেখাম ধুনীয়াকৈ চাই থাকোঁ পল্লুৱে তো গাইজ এতিয়া মানে কি ক'ম আধাও পোৱা নাই আৰু মানে একদম ছুটি গৈছে চাব পাৰে ঘামি জামি একদম মানে ক'ব নাই আৰু এইফালে ৰ'দটো চাই লওঁ মানে এতিয়াই মানে ইমান ওলাইছে আৰু তো দিনটো গোটেই আছে কি ক'ম আৰু তো ইণ্ট্ৰ'টো আজি ইয়াৰ পৰা দি দিওঁ তো হেল্ল' ভাই বেন ৱেলকাম বেক টু মাই ইউটিউব চেনেল আল্টিমেট লাগিছে গাইজ আৰু গাইজ এনেকৈ আহি প্ৰায় মই মোটামুটি 18 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়া মই আছোঁ ৰাণীগেটত আৰু এইফালে আছে বকুলদা কি খবৰ একদম মজা আৰু বকুলদাৰ লগত আজি ফাৰ্ষ্ট ভিডিঅ' মানে বহুত দিনৰ পৰা কথা পাতি আছিলোঁ আমি কৰা নাছিল আৰু বকুলদাৰ কি ক'ব আৰু আজি আৰু পুৰা জন্মাষ্টমী উপলক্ষে গৈ আছোঁ হৰে কৃষ্ণ মন্দিৰলৈ আৰু ই আহিলে ফাৰ্ষ্ট লগ পালোঁ মানে ফাৰ্ষ্ট নহয় একদিন লগ পাইছিলোঁ সেইদিনা ভিডিঅ' কৰা নাছিল লগত আৰু আজি ফাৰ্ষ্ট ভিডিঅ' হ'ব ইয়াৰ লগত আৰু বকুলদা ৰাইট চাই থাকক আৰু বকুলদা হৰে কৃষ্ণ মন্দিৰ যাই পাইছে নাই আগতে নাই গৈ পোৱা নাই চাইছোঁ ভিডিঅ'ত মানে মই গৈ পাইছিলোঁ কিন্তু মানে ভিডিঅ' কৰা নাছিলোঁ গাইজ আৰু আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে আজি মানে ধুনীয়াকৈ যাম আৰু তাত মানে বহুত মানে ডাঙৰকৈ জন্মাষ্টমী উদযাপন কৰা হয় বহুত ডাঙৰ কৰি গাইছে আমাৰ ইয়াতেতো এনেকৈ দেখাই নাই তো বহুতকৈ ডাঙৰকৈ হয় তো আপোনালোকক দেখাম ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু এতিয়া আমি আহি পালোঁ বেছি নাই আৰু অলপ আছে 3 কিলোমিটাৰমান গ'লে আৰু পাম আৰু আপোনালোকে এড্ৰেছটো কৈ দিছোঁ আপোনালোকে আহিলে মানে সুবিধা হ'ব এইফালে চাব পাৰে হোটেল ৰেড ৰ'জৰ একদম ৰেড ৰ'জ এই হোটেল ৰেড ৰ'জৰ মানে ফ্ৰণ্টতে এইফালে ফ্ৰণ্টতে আছে এইটো ৰাস্তাটো IIT ৰোড বুলি কয় আৰু এইফালে এখন আপোনালোকে পোষ্টাৰ পাব IIT গুৱাহাটী বুলি আৰু কেনেকৈ আহি আপোনালোকে পাব এইফালে চাব পাৰে IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি আৰু ইয়াৰে লেফ্ট ছাইডৰ এইটো ৰাস্তাটো সোমাই যায় পাই যাব আৰু এতিয়া ফাইনেলি আমি আহি পালোঁ এইপিনে চাব পাৰে মোৰ পিছপিনে আছে গেটটো আৰু এই গেটটো চাব পাৰে ধুনীয়া এটা ট্ৰেডিশ্যনেল টাইপত মানে গোটেই বনাইছে আৰু শৰাই থৰাই ধুনীয়াকৈ আছে আৰু এইফালে আছে বকুলদা কেনে লাগিলে বহুত বেছি গৰম লাগিলে ইমান গৰমত যে আহিছোঁ বাপৰে বাপ কি ক'ব আৰু যাওঁ আৰু ভিতৰ ফালে কি আছে কি নাই সকলোখিনি দেখাই আছোঁ আৰু এতিয়া ভিতৰ ফালে আহি গৈছোঁ আৰু চেণ্ডেল টেণ্ডেল ৰাখিবৰ কাৰণে মানে ইপিনে আছে চাব পাৰে চেণ্ডেল ৰাখিব দিছে আৰু এইফালে চেণ্ডেল টেণ্ডেল ধুনীয়াকৈ ৰাখি লওঁ আৰু অলপ বিশেষ দিন কাৰণে অলপ বিশেষ কৰিছে মানে এইফালে চাব পাৰে ধুনীয়াকৈ খোৱাৰ কাৰণে ৰাখিছে এইফালে আৰু কিমান মানে ৰাখিছে প্ৰসাদ চসাদ ল'ব পাৰে আপোনালোকে ল'লে আৰু ইয়াতে এনেই মানে আপোনালোকে এইবিলাক দেখা নাপাব কিন্তু আজিৰ কাৰণে বিশেষ কাৰণে অলপ বিশেষ কৰিছে আৰু এইবিলাক ৰাখিছে হয়তো এইবিলাক কিনিব লাগে নেকি কিনিব লাগে ন হয় আৰু এইবিলাক কেনেকৈ এটা বাতিত কেনেকৈ পৰে 300 অ'কে আৰু ইয়াতে চাওক কি টিকলা মানে ঝুলনা ৰাখিছে ৰাধাকৃষ্ণ বহাবৰ কাৰণে ধুনীয়া লাগিছে কিন্তু দামটো বহুত হাই কোৱালিটিৰ হয় কিন্তু
মজা লাগিছে। এইফালেও আছে ধুনীয়া ধুনীয়া বুক আছে, কিতাপ কৃষ্ণৰ মানে গোটেই মানে লীলাবিলাকৰ বা কৃষ্ণৰ কাহিনীবিলাকৰ গোটেই মানে এইবিলাক আছে আৰু ধুনীয়া ধুনীয়া পিকচাৰ আছে আৰু এইবিলাক গিফ্টৰ কাৰণে ধুনীয়া ধুনীয়া সজাই ৰাখিবৰ কাৰণেও আছে, ধুনীয়া পিকচাৰ আৰু মূৰ্তি চাব পাৰে আৰু পিকচাৰ হৈছে এইবিলাক। এইপিনে ধুনীয়া ধুনীয়া কৃষ্ণৰ মানে টি চাৰ্ট আছে, লৈ যাব পাৰিব আৰু দামটো বা কিমান আছে, ধুনীয়া ধুনীয়া বহুত আছে টি চাৰ্ট, লৈ যাব পাৰিব আৰু আপোনালোকে চাই লওক। আৰু কৃষ্ণ যিহেতু মানে বাঁহীত বিখ্যাত, তো এইপিনে ধুনীয়া ধুনীয়া বাঁহী আছে, নিব পাৰিব আৰু চাই লওক ধুনীয়া ধুনীয়া বাঁহী যিমান। এইপিনে আপোনালোকে ওপৰত যোৱাৰ কাৰণে মানে দুটা ৰাস্তা আছে, আপোনালোকে দেখাই আছোঁ। ওপৰত যাব লাগিলে দুটা ৰাস্তা আছে, এইপিনে এটা আছে, এইপিনে যাব পাৰিব আৰু এইপিনেও এটা আছে, হৰে কৃষ্ণ মন্দিৰ বুলি লিখা আছে এইপিনে। আৰু এতিয়া ওপৰ পিনে আহি গ'লোঁ আৰু মোৰ আগতে আছে মানে মন্দিৰটো, মেইন মন্দিৰটো, আৰু আপোনালোকক দেখাই আছোঁ 1 2 3 চাই লওক। এইটোৱে আছিল মেইন মন্দিৰটো আৰু ভিতৰৰ ফালে যাওঁ আৰু ধুনীয়াকৈ। আৰু ইয়াতে যোৱাৰ আগতে মানে ফটো ল'ব লাগিব। মই অনুষ্ঠানটো 6 7 আৰু 8 এই 3 দিনা থাকিব, 6 7 8 আপোনালোকে আহিলে আহিব পাৰিব। কৃষ্ণ জন্মাষ্টমীলৈকে বিশেষ ৰাখিছে মানে এইটো আৰু এতিয়া বহুত বেছি মানে হাল্লা হৈ আছে, বহুত বেছি মিউজিক চলি আছে, গান চলি আছে বেকগ্ৰাউণ্ডত। আৰু মই এতিয়া ভিতৰৰ ফালে মানে ভিতৰত সোমাব ট্ৰাই কৰোঁ আৰু ভিতৰত যাওঁ। আৰু এতিয়া ধুনীয়াকৈ মানে ফটো লৈ লৈ চাব পাৰে। আৰু এই ফটো মানে অলপ ইউনিক হয়, বেলেগ মন্দিৰৰ প্ৰতি অলপ ইউনিক হয়। আৰু চাব পাৰে এইটো অকল হৰে কৃষ্ণ মন্দিৰতে অকল দিয়া হয়, যিমান অকল আছে গোটেই হৰে কৃষ্ণ মন্দিৰ এনেকুৱা ফটো পাব আৰু আপোনালোকে। আৰু মই যে কৈ আছিলোঁ আপোনাৰ চিলাপুৰৰ অপনৰ ব্যক্তিজন এইজনে হয়। এখেতৰ এটা ষ্টেজু ইয়াতে ৰাখিছে আৰু এখেতে মানে 1936 চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত পোনপ্ৰথমটো হৰে কৃষ্ণ মন্দিৰ স্থাপন কৰিছিল। আৰু এই মন্দিৰটো বোলে 3 পাক ঘূৰিব লাগে, তো 3 পাক ঘূৰি সেৱা কৰিব লাগে। তো মই সেৱা কৰি আছোঁ ধুনীয়াকৈ। আৰু আজি যিহেতু কৃষ্ণৰ জন্মাষ্টমীটো, তাৰ কাৰণে কৃষ্ণৰ এটা ধুনীয়াকৈ মূৰ্তি লৈ বৰি বৰি নি আছে আৰু এতিয়া মেইন মন্দিৰৰ পৰা আমি আহি গ'লোঁ আৰু ইপিনে চাব পাৰে প্ৰসাদ দিছে ধুনীয়াকৈ, এইফালে প্ৰসাদ দিছে আৰু এইফালে পায়স দিছে, ধুনীয়াকৈ খাই লওঁ। আৰু এই ভোগটো যে দিছে মানে এই যে প্ৰসাদটো যে দিছে, ইয়াতে মানে কিমানকৈ হাজাৰ হাজাৰ মানুহ ইয়াতে খুৱাই থাকে এনেকৈ বিনামূলীয়াকৈ, আপোনালোকে আহিলে খাব পাৰিব। এইপিনে ধুনীয়াকৈ চেণ্ডেল টেণ্ডেল পিন্ধি ল'লোঁ আৰু এইপিনে মানে আই লাভ কৃষ্ণ লেখাই আছে ধুনীয়াকৈ, মানে ফটো চটো উঠিবৰ কাৰণে ধুনীয়া। আৰু এইপিনে আমি নামটো কি আছিলোঁ অপূৰ্ব, নতুনকৈ মানে লগ পালোঁ আৰু নিউ ফ্ৰেণ্ড। এতিয়া যোৱা আৰু বাই বাই, ভাল লাগিল লগ পাই। ভাল লাগিল লগ পাই, বহুত বেছি মানে বাটত আছে লৈ গেলি চেছ আৰু চেছ গাইছ বুলি বুলি যাব লাগিব আৰু। তো বহুত বেছি ভাল লাগিল, আপোনালোকে আহিলে আহিব 6 7 8 ন 6 7 8 তাৰিখে আপোনালোকে আহিব পাৰে। আজিতো 6 তাৰিখ হ'ল আৰু 2 দিন থাকিব আৰু আহিব পাৰে আৰু বহুত বেছি ভাল লাগিল, যাই থাকোঁ আৰু। তো বাই বাই নেকি।